তোমালোকৰ কি খবৰ বাৰু? আজি মই ইংৰাজীৰ দুটা বাক্য তোমালোকক ক'ম, অলপ মন দি শুনিবা। আৰু সেই দুটা বাক্যত প্ৰিপজিশ্যনখিনি সাধাৰণতে ল'ৰা ছোৱালীয়ে ভুল কৰা দেখা যায়। তাৰ এটা বাক্য হ'ল দ্য শ্বুজ আৰ মেড অফ লেডাৰ, আৰু আনটো বাক্য হৈছে দ্য বাটাৰ ইজ মেড ফ্ৰম মিল্ক। এতিয়া এটা বাক্যত হৈছে মেড অফ আৰু আনটো বাক্যত হৈছে মেড ফ্ৰম। এতিয়া সাধাৰণতে দেখা যায় আমাৰ ল'ৰা ছোৱালীবোৰ এই দুইটা বাক্যত লৈ বৰ কনফিউজড হয়। এতিয়া কনফিউজনটো মই দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ। মেড অফ হয় যেতিয়া তাৰ যিটো অৰিজিনেল বস্তু, অৰিজিনেল মেটেৰিয়েল, সেইটো যদি একে থাকে। যেনে দ্য শ্বুজ আৰ মেড অফ লেডাৰ। এতিয়া ইয়াত অৰিজিনেল লেডাৰটো শ্বুজ বনালেও থাকিব, গতিকে তাত অফ হ'ব। কিন্তু গাখীৰৰ পৰা বাটাৰ হয়, এই বাক্যটোত তাৰমানে বাটাৰ ইজ মেড ফ্ৰম মিল্ক হয়। ইয়াত মেড ফ্ৰম কিয় হৈছে? তাৰমানে গাখীৰটো চেঞ্জ হয়, ট্ৰান্সফৰ্মেশ্যন হয়, আৰু তাৰ যিটো কেমিকেল ট্ৰান্সফৰ্মেশ্যন, সেইটো পৰিৱৰ্তন হয়। সি গাখীৰ হৈ নাথাকে, গাখীৰটো এটা চাৰ্নিং আৰু প্ৰচেছিং কৰাৰ পিছত সি বাটাৰলৈকে পৰিৱৰ্তন হয়। গতিকে সেইকাৰণে তাত ফ্ৰম হৈছে। আশা কৰোঁ তোমালোকে বুজি পালা ফ্ৰম কেতিয়া হয় আৰু অফ কেতিয়া হয়। অৰিজিনেল যদি প্ৰডাক্টটো একে হৈ থাকে তেতিয়াহ'লে সেইটো অফ হ'ব, আৰু যদি ট্ৰান্সফৰ্মেশ্যন হয়, কেমিকেল ৰিয়েকশ্যন হয়, অন্য এটা পদাৰ্থলৈ পৰিৱৰ্তন হয়, তেতিয়াহ'লে সেইটোত কি হ'ব? ফ্ৰম হ'ব। থেংক ইউ।